নমস্কাৰ, আজি মিনি ভ্লগলৈ স্বাগতম জনাইছোঁ। অৰ্ডাৰ এটা আছিলে আজি নিমকিৰ অৰ্ডাৰ। তো মানে এঘৰ মানুহক লাগে 400 গ্ৰাম, কাষৰে খুৰীহঁতৰ। তো তেনেদৰে আজি বনাবলৈ আহিছোঁ আৰু লগতে ল'ৰাও আহি গৈছে, সি মোক হেল্প কৰিব। আচলতে সি নিমকি বহুতেই ভাল পায়, মানে তাক মানে টিভি চাই থকা সময়ত মই বনাওঁ, নহ'লে মানে পূৰা খায়ে থাকে সেনেকুৱা টাইপ। তো আজি বনাই আছোঁ। এয়া কেতিয়াবা অৰ্ডাৰবিলাক আহিলে ভাল লাগে, মনটো ব্যস্ত হৈ থকা যায়, বা ঘৰৰ কাষতে যদি মানুহে কয় যে ভাল লাগিছে, যোৱাখিনি দিয়াটো ভাল লাগিছে, যোৱাখিনি যে দিছা তো আৰু দিবাচোন, সেনেকৈ কয়, তেতিয়া মনটো খুবেই ভাল লাগে। আৰু আজি মানে একদম মানে দুগুণে কাম কৰিছোঁ আৰু তেনেদৰে তেখেতসকলে ল'লে বাৰু, আগৰবাৰো লৈছে, এইবাৰো লৈছে। তো আৰু ই মানে পূৰা আহি যাব আৰু হেল্প কৰিবৰ কাৰণে। মই টিভিটো মানে বহু সময় চোৱাৰ কাৰণে বন্ধ কৰি থ'লোঁ আৰু তাৰপাছত মই জুখিলোঁ, এয়া জুখিলোঁ 400 গ্ৰাম হৈছে, আৰু লগতে অকণমান বেছি হৈছে, সেইখিনি বাৰু থৈ দিছোঁ। অহাকালিও মোৰ অৰ্ডাৰ আছে, গতিকে সেইখিনি দিব লাগিব সেইখিনি। গতিকে আজি মানে ইমান টাইম নহ'লে বনাই থকা, তো অহাকালি ৰাতিপুৱা আকৌ বনাব লাগিব। তো সেয়া ল'ৰাই পূৰা মোক হেল্প কৰিছে দেই ৰাইজ। সি পূৰা বেলি ভাল পায়, সি যিকোনো হওক মানে ৰাতিপুৱা ধৰক ৰুটি বনালেও সি মানে পূৰা আহি যায় বেলিবলৈ। তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিলে, আশা কৰোঁ ভাল পাব। আজিলৈ আহিছোঁ, বাই বাই।